ব্যৱসায় কৰি মাহত 30ৰ পৰা 40,000 টকা সহজে উপাৰ্জন কৰিব পাৰিব একেবাৰে কম টকাত এই ব্যৱসায়টো আৰম্ভ কৰক এতিয়াৰ পৰা মাটি হাল বাবলৈ আৰু নালাগে লাখ লাখ টকাৰ ট্ৰেক্টৰ বজাৰত আহি গৈছে আধুনিক পাৱাৰ টিলাৰ অৰ্থাৎ মিনি ট্ৰেক্টৰ এইখন ট্ৰেক্টৰৰ মূল্য খুবেই কম প্ৰতি ঘণ্টা সময়ত 1 লিটাৰ তেলৰ বিনিময়ত 2 পৰা 3 বিঘা মাটি হাল মাৰিব পাৰি এইখন ট্ৰেক্টৰ মাত্ৰ 20,000 টকাৰ পৰা আৰম্ভ হয় ট্ৰেক্টৰখন ডেকাৰ পৰা বুঢ়া সকলোৱে সহজে চলাব পাৰি এই ব্যৱসায়টো আৰম্ভ কৰক আৰু মাহত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰক এইখন ট্ৰেক্টৰ আপোনালোকে অসমৰ যিকোনো ঠাইৰ পৰা অৰ্ডাৰ কৰিব পাৰিব স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰি মিনি ট্ৰেক্টৰবোৰ অৰ্ডাৰ কৰিব পাৰিব গতিকে স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰক আৰু এইবোৰ ট্ৰেক্টৰ অৰ্ডাৰ কৰক ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি অন্যান্য কৃষক বন্ধুসকলক দেখুৱাৰ সুযোগ কৰি দিয়ক নিউজ টেক্স ৰিপৰ্ট দা নিউজ চেনেল